নমস্কাৰ বন্ধুসকল, প্ৰথমে সকলোকে নতুন বৰ্ষৰ শুভকামনা জনালোঁ। নিশ্চয় আপুনি এই নতুন বৰ্ষখন সুন্দৰ বনাবৰ কাৰণে মনটো উৎসাহেৰে নতুন নতুন চিন্তা ভাৱনাৰে সাজু হৈ আছে। বন্ধু বান্ধৱীসকল, আমি সকলোৱে এই নতুন বৰ্ষতে নহয় জীৱনটোকে সুন্দৰ বনাব বিচাৰে, আনন্দ থাকিব বিচাৰে, কিন্তু আমাৰ লগত এনেকুৱা কিছুমান অভ্যাস থাকে যিবিলাক অভ্যাস আমি চিনি নাপায়। তাৰ ফলত আমাৰ জীৱনটো আগবাঢ়িব নোৱাৰে, সফলতা অৰ্জন কৰিব নোৱাৰে। এইবিলাক অভ্যাসে আমাৰ জীৱনটো বাধা কৰি ৰাখে। সেইকাৰণে মই আজি আপোনালোকলৈ এনেকুৱা 5টা অভ্যাস আগবঢ়াইছোঁ যিবিলাক অভ্যাসৰ পৰা মানুহে জীৱনত আগবাঢ়িব নোৱাৰে। এই অভ্যাসবিলাক থাকিলে আপোনাৰ জীৱনটো নষ্ট হ'ব পাৰে। সুন্দৰ কথাষাৰ আছে, আপোনাৰ জীৱনটো যদি সলনি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ অভ্যাসটো সলনি কৰক। আপোনাৰ অভ্যাসে আপোনাৰ জীৱন সলনি কৰি দিব। এই 5টা অভ্যাসৰ ভিতৰত প্ৰথমটো অভ্যাস, যিটো অভ্যাসে আপোনাৰ লগত আছে যদি আজি আপুনি ত্যাগ কৰক, সেয়া হৈছে জীৱনটো অভিযোগ দিয়া বন্ধ কৰক। জীৱনত কেতিয়াও কমপ্লেইন নকৰিব। সমাজৰ বহুতো মানুহ আছে যি নিজকে কমপ্লেইন কৰি জীয়াই থাকে। মোৰ লগতে এনেকা কিয় হয়, মোৰ জীৱনতে এনেকা কিয় দুখ আহে, ঈশ্বৰে মোক কিয় এনেদৰে জন্ম দিছে, এনেদৰে নানা ধৰণৰ কমপ্লেইন দি জীয়াই থাকে। আপুনি যদি জীৱনটো সুখী হ'ব বিচাৰে তেনেহ'লে জীৱনটো কমপ্লেইন নহয়, একচেপ্ট কৰিব লাগিব। আমি অভিযোগ দিয়া বন্ধ কৰি কৃতজ্ঞতাৰে জীয়াই থাকিব লাগিব। যি আপোনাৰ লগত আছে সেয়া সন্মান কৰক, আপুনি তাক সৎ উপয়োগ কৰক। নিশ্চয় আপোনাৰ জীৱনটো সুন্দৰ হ'ব আৰু সুখী হ'ব। তাৰপিছত 2 নম্বৰ সকলোতকৈ বেয়া অভ্যাস, যিটো অভ্যাস হাঁহি থকা ব্যক্তিকো কান্দিবলৈ দিয়ে, সেয়া হৈছে আনৰ লগত তুলনা কৰাৰ অভ্যাস। জীৱনটো নিজৰ তুলনা কাৰো লগত নকৰিব। তুলনা কৰিব বিচাৰে তেনেহ'লে নিজে নিজক তুলনা কৰক। মই কালিতকৈ আজি কিমান ইমপ্ৰুভ কৰিব পাৰিল, যোৱা বছৰতকৈ এই বছৰ মই কিমান ইমপ্ৰুভ কৰিব পাৰিল, আৰু মই এই বছৰতকৈ অহা বছৰ কিমান ইমপ্ৰুভ কৰিব পাৰিম। যেতিয়াই আপুনি আনৰ লগত তুলনা কৰিব তেতিয়া আপোনাৰ সুখী জীৱনটো দুখী জীৱনলৈ পৰিৱৰ্তন হৈ যায়। এক্সাম্পল, আপুনি বহুত কষ্ট কৰি পৰিশ্ৰম কৰি হণ্ডা চিটি কিনি আনিলে, হঠাৎ দেখিলে যে আপোনাৰ বন্ধুজনে মাৰ্চিডিজ কিনি লৈ আনিছে, তেতিয়া হঠাৎ সেই হণ্ডা চিটিৰ সুখীটোৱে মাৰ্চিডিজৰ দুখলৈ পৰিৱৰ্তন হৈ যায়। জীৱনত সদায় মনত ৰাখিব, প্ৰতিটো বস্তুৰ নিজৰ নিজৰ এটা সময় আছে। যেনেকৈ সূৰ্যই নিজৰ সময়ত জিলিকে, ঠিক তেনেদৰে আপোনাৰো এটা সময় আছে জীৱনটোক জিলিকাবৰ কাৰণে। ধৈৰ্য ৰাখক, জীৱনটোক মন স্থিৰ হৈ পৰিশ্ৰম কৰক, নিশ্চয় আপোনাৰ জীৱন সফল হ'ব। তাৰপিছত 3 নম্বৰ বেয়া হেবিট, এয়া হৈছে জীৱনত দুখী দিয়া বন্ধ কৰক। মোৰ জীৱন বৰবাদ হ'ল, তেওঁ নহ'লে মই সফল হ'লেহেঁতেন, এনেদৰে নানা ধৰণৰ আপোনাৰ জীৱনটো দুখী দিয়া বন্ধ কৰক। আচৰিতজনক কথা এইটোৱে যে বেছিভাগ মানুহে দুখী নিজৰ ওপৰত নহয়, আনৰ ওপৰতহে ঢালি দিয়ে। যেতিয়াই দুটা গাড়ীয়ে খুন্দা মাৰে তেতিয়া ইজনে সিজনক দুখী দিয়ে। কেতিয়াও মোৰ দুখ বুলি কোনেও স্বীকাৰ নকৰে। এটা কথা মনত ৰাখিবা, যেতিয়াই আপুনি দুখ নিজৰ ওপৰত স্বীকাৰ কৰে তেতিয়া আপোনাৰ জীৱনত ইমপ্ৰুভ কৰাৰ চান্স বাঢ়ি যায়। যেতিয়া আপুনি নিজৰ দুখ নিজে স্বীকাৰ নকৰে তেনেহ'লে আপোনাৰ ফ'কাছ বেলেগ জেগালৈ গুচি যায়। সেইকাৰণে নিজৰ জীৱনটো দায়বদ্ধতাৰে নিজে কিবা ভুল হ'লে দুখী বুলি মানি তাক ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰক। নিশ্চয় জীৱন সুন্দৰ হ'ব আৰু আগবাঢ়ি যাব। আৰু 4 নম্বৰ অভ্যাস, এই অভ্যাসটো এই নতুন বৰ্ষখন সুন্দৰ বনাবৰ কাৰণে আজিয়ে এৰি দিয়ক আপুনি। ৰাতিপুৱা দেৰিকৈ উঠাৰ অভ্যাস। এই অভ্যাসটো বহুতো মানুহৰ জীৱন নষ্ট কৰিছে। এই অভ্যাসৰ পৰাই আপোনাৰ স্বাস্থ্য বেয়া হৈছে, আপোনাৰ সময় নষ্ট হৈছে। গতিকে আপোনাৰ জীৱনটো সুন্দৰ বনাবৰ কাৰণে আপুনি ৰাতিপুৱা উঠাৰ অভ্যাস কৰক। ডাঙৰ ডাঙৰ সফল ব্যক্তিসকলে ৰাতিপুৱাৰ সময়টো গুৰুত্বপূৰ্ণ সময় হিচাপে লয়, কিয়নো সিহঁতে জানে ৰাতিপুৱাৰ সময়তে আপোনাৰ ফিজিকেল হওক মেণ্টেলি হওক জীৱনত ইমপ্ৰুভ কৰিব পাৰে।
তাৰ পিছত হেকৰটো আটাইতকৈ বেয়া অভ্যাস সেই অভ্যাসটো হৈছে মানুহে যিকোনো কাম আৰম্ভ কৰে কিন্তু সমাপ্ত নকৰাৰ অভ্যাস এই অভ্যাসটো আপোনাৰ জীৱনৰ বিফলতাৰ মূল কাৰণ হয় এজন টেইলৰমেন কাপোৰটো ধ্যান দি কাটি যদি চিলাই নকৰাকৈ ৰাখে তেনেহলে এই কাপোৰটো পিন্ধিবৰ বাবে যোগ্য নহব ঠিক তেনেদৰে আপুনি যিকোনো কাম আৰম্ভ কৰে কিন্তু তাক যদি সমাপ্ত নকৰে তেনেহলে আপোনাৰ সফলতা নহয় কাম আৰম্ভ কৰিলে সফলতা নাপায় কাম আমি সমাপ্ত কৰিব লাগিব আপুনি কাম সমাপ্ত কৰিব লাগিব আপুনি তেতিয়াহে আপোনাৰ সফলতা আহিব সেই কাৰণে আজিৰ পৰা আপুনি সংকল্প লওক নিশ্চিত কৰক যে মই যি কাম আৰম্ভ কৰিব সেই কাম সমাপ্ত কৰিব আপোনাৰ জীৱনক স্থিৰতা ৰাখক আজিৰ দিনতকৈ সুন্দৰ দিন কতো নাপাব আপুনি ধন্যবাদ বন্ধু বান্ধৱীসকল এই নতুন বৰ্ষখন আপোনাৰ জীৱনটো সুন্দৰ হওক মংগলময় হওক আৰু সুস্বাস্থ্যৱান হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টি ইমানতে সামৰিছো যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে লাইক কৰি দিব আৰু ভৱিষ্যতেও আপুনি এনেধৰণৰ নতুন নতুন জ্ঞান জানিব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই দিব যাতে আপোনাৰ লগত সোনকালে নটিফিকেশ্যন আহে ধন্যবাদ জয় আই অসম